গোগামুখৰ বাদুলুকাত ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ শুভাৰম্ভ ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু বাদুলুকাবাসীৰ সহযোগত আৰম্ভ কৰা উক্ত প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। আগন্তুক 20 ফেব্ৰুৱাৰীত গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত 8000 যুৱক যুৱতীয়ে প্ৰদৰ্শন কৰিব মেগা ঝুমুৰ নৃত্য। তাৰ লগত সংগতি ৰাখি ধেমাজি জিলাৰ গোগামুখৰ বাদুলুকাত জোনাই আৰু ধেমাজি বিধানসভা সমষ্টিৰ যুৱক যুৱতীক লৈ ঝুমুৰ নৃত্য প্ৰশিক্ষণ শুভাৰম্ভ কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰা আগন্তুক অনুষ্ঠানত ভাগ ল'ব এই প্ৰশিক্ষণ লোৱা যুৱতীসকলে। বুধবাৰে উক্ত ঝুমুৰ নৃত্য প্ৰশিক্ষণৰ আৰম্ভণি অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে চাওতালী জনগোষ্ঠীয় জাতীয় সংগঠনৰ বিষয়ববীয়াৰ লগতে স্থানীয় জ্যেষ্ঠ গণ্যমান্য ব্যক্তিও ৰাইজ উপস্থিত থাকে। ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত মেগা ঝুমুৰ প্ৰদৰ্শন হ'ব। প্ৰায় 8000 ল'ৰা ছোৱালীয়ে চাহ বাগানৰ পৰা তাতে একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। মাননীয় প্ৰধানমন্ত্ৰী তাত অংশগ্ৰহণ কৰিব। প্ৰত্যেকখন জিলাৰ পৰা আমাৰ যুৱক যুৱতীসকলে নৃত্যত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ আজি ধেমাজি জিলা ভিত্তিক হোৱা আমাৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণৰ আমি শুভ উদ্বোধন কৰোঁ এই বৰদৈ বাগানৰ বাদুলুকা গাঁৱত। মই সকলো প্ৰশিক্ষাৰ্থীলৈ মোৰ শুভেচ্ছা জনাইছোঁ। দুগৰাকী মাষ্টাৰ ট্ৰেইনাৰ সংস্কৃতি বিভাগৰ পৰা দিয়া হৈছে। তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণখিনি কৰাব বুলি আশা ৰাখিছোঁ। ছোৱালী আৰু ল'ৰা আহিব তেনেকৈ 80-90জনমান তাতে পাৰ্টিচিপেট হ'ব। ইয়াত আজি 28 জানুৱাৰীৰ পৰা 31লৈকে আমাৰ এতিয়া LAC দুটা LACত জনাই আৰু আমাৰ ধেমাজি সমষ্টিৰ LACত আমি দুটা সমষ্টি কিবা LACত আমি ইয়াত কিবা কৰি লওঁ 31 তাৰিখলৈকে আৰু 8 তাৰিখে ফেব্ৰুৱাৰী মাহৰ ডিব্ৰুগড়ত এদিনীয়া তাত এখন কিবা কৰা হ'ব। নেক্সট আমাৰ 20 তাৰিখে যাব আমাৰ গুৱাহাটীলৈ সৰুসজাই ষ্টেডিয়ামত তাতে মেগা ঝুমুৰৰ অডিশ্যনটো